তোমাৰ আটাইতকৈ প্ৰিয় গীত কোনটো আচলতে যোনটো মোৰ প্ৰিয় গীত বা ক'ব গ'লে মাৰ প্ৰিয় গীত কিছুমান গীত এনেকুৱা হয় যোনখিনি বাণীবদ্ধ কৰিবৰ কাৰণে খুব ভাল কিন্তু এনেকুৱা ক'ব গ'লে এনেকুৱা ষ্টেজ মঞ্চৰ পাৰফৰ্মেন্সৰ কাৰণে কাৰণে নহয় সেইটো কথা তাৰে ভিতৰত যোনটো মোৰ প্ৰিয় গীত সেই গীতটি মই একচুৱেলি লোৱা নাই অকণ গুণগুণাই দিবা নেকি ওই জান দুটি চকুৰ ভাষাৰেনো তোমাকে কি কব খোজো তুমি জানো নেদেখাই একো ভাবো আশাও কৰিছো দেউতা মাই চাগে জোনবাৰী দেশৰ পৰা তোমাক চাই আছে তোমাক আবেগিক কৰাটো আমাৰ উদ্দেশ্য একদম নহয় একদম নহয় তোমাৰ পৰা সকলোৱে